মই জানেনে মই লৱাৰ আৰু আপাৰ দুয়োটাৰ কম্বিনেশ্যন হয় কিন্তু আজিলৈকে মই লৱাৰ ভাষাটো ভালকৈ ক'ব পৰা হোৱাই নাই এতিয়ালৈকে ইমান ডাঙৰ হ'লো কিন্তু আপাৰৰ ভাষাটো মই ধুনীয়াকৈ ক'ব পাৰোঁ লৱাৰটো ক'বলৈ ইমান চেষ্টা কৰিও আজিলৈকে কৰিব পৰা নাই নমস্কাৰ মই বৰ্ণালী স্বাগতম জনাইছোঁ মই আন এটা ভিডিঅ'লৈ এয়া ৰাতিপুৱা 7টা বাজিছে ৰাতিপুৱা ব্ৰেকফাষ্ট বনোৱা লাগি গৈছোঁ গা ধুই আহি দৌৰা দৌৰিকৈ লাগি গৈছোঁ কাৰণ আমাৰ সোনকালে ব্ৰেকফাষ্টটো কৰে ৰাতিপুৱা দেউতাহঁত যিহেতু সোনকালে উঠে মায়ে এইফালে দাইল বনালে মই ফুলা ৰুটি বনাব আৰম্ভ কৰিলোঁ চব খাই বৈ কামে ওলাই গ'ল এতিয়া ভাদ মাহ আৰু আমাৰ ধান অলপ শুকুৱাবলৈ আছিলে সেইকাৰণে পেহী জেঠাই নিধিকণ লগ লাগি দেখিছেনে ৰ'দত শুকুৱাবলৈ দিছে কাৰণ এইকেইদিন ইমানেই বৰষুণ দিছে ধান ৰ'দত দিমকৈ দিব পৰা নাই যিহেতু যোৱাকালিৰ পৰা ৰ'দটো অলপ ওলাইছে আজি পুৰা কাঢ়া ৰ'দ দিছে সেইকাৰণে আজি চান্স পাই পুৰা লগালগ ধানবোৰ ৰ'দত দি দিছে যিহেতু আমাৰ ঘৰতে মিল আছে ঘৰতে কুটিব আৰু এইফালে বৰ্তা আহিছে বৰ্তা আমাৰ নিধিকণক জোকাই আছে ইফালে আহিছিলে আমাৰ সূৰ্য বৰ্তা নাচিবলৈ নাজানে আছে তুমি নাচিবলৈ কেনেকৈ নাচিবলৈ দেখিছে নাচি দেখুৱাই আছে নিধিকণজনী এয়া আৰু ধেমালি আৰু এয়া এক্সট্ৰা ৰৈ মেগী মই খালোঁ এইখিনি ৰৈ গ'ল সেইকাৰণে মই অকলে বহি খালোঁ আৰু মই একদম ফুটিছোঁ 24 ঘণ্টা মই খাই থাকিব পাৰোঁ মানে ৰখি নাথাকে অৱশ্যে ভাদ মাহৰ ভাদ মাহ কোনে নহ'লে মই যে ইমানেই ভাল পাওঁ নহয় কি ক'ব মানে বেছি কাঢ়া ৰ'দ দিলেহে যেন ভাদ মাহ লাগে মই মানে এইটো কামনা কৰিছোঁ ৰ'দ পকা হয় ইমান এটা যোৱা বছৰ যে শুবলৈকে নোৱাৰিলোঁ ৰ'দটো গৰমটো যে দিয়া নাই মই ভাদ মাহ লগাই নাছিলে এইবছৰ ভাদ মাহ কেতিয়াও কামনা বৰষুণ দি কটালে ফাইনেলি ভগৱানে ৰ'দটো কালিৰ পৰা ৰ'দ দিয়া আৰম্ভ কৰি দিছে এনেকুৱা ৰ'দ দিছে যোৱা বছৰ যে শুবলৈকে পৰা নাছিল দিন ৰাতি মানে টিংকুৰা পথাৰলৈ গৈছে ৰ'দৰ উপায় নাই আমি পথাৰত পানী কমিছে চবে মাছ লাগি গৈছে কিন্তু আমাৰ টিংকুৰা আৰু এইফালে দুপৰীয়া যা যোগাৰ কৰিবলৈ আৰু নাই ভাদ মাহ যিহেতু চিন্তাই নাই বহুত 6টা বজাত কাপোৰ ধুই দিওঁ 10টাত ধুনীয়াকৈ শুকাই যায় এইবোৰ শুকাই গ'ল লৈ আহিলোঁ তাৰপিছতে জেঠাই মোক গালি পাৰিছে ভিডিঅ' বনোৱাৰ কাৰণে কেলৈ ভিডিঅ' কৰিবলৈ মই কৈছোঁ কেলৈ গালি পাৰিছে ইফালে যিহেতু জনাইছিলোঁ ৰশ্মি আহিছে ননন্দৰ জন্মদিনৰ দিনাখন এই দালি বটা চাটনি বনাম বুলি কিন্তু ননন্দে ৰাতিপুৱাই দাইল তিয়াই থৈছিলে তাই বনাব আৰম্ভ কৰিলে আৰু নিধিকণে কৈছে দালি চাটনি তুমি খাবা মচুৰ দাইলৰ চাটনি ইণ্টাৰেষ্টিং কথা কি জানে মই লৱাৰ আৰু আপাৰৰ দুটা কম্বিনেশ্যন হয় আপাৰৰ ভাষা মই ধুনীয়াকৈ ক'ব কিন্তু লৱাৰ ক'ব ন মই ইমান ভাষাটো তাৰপৰা দুপৰীয়া আমি ভাত লৱাৰ আছামত কি বুলি কয় গম পাইছা দালি বটা খাই বৈ বাচন চাচনটো খুলোঁ ধুনীয়াকৈ তাৰপৰা টিংকুটা পথাৰলৈ গৈছিলে মাছ অলপ পালে লৈ আহিলে আৰু আগতে বহুত মাছ পাইছিলে কিন্তু এতিয়া মাছটো কমি গৈছে এতিয়া যিহেতু পানী কমিছে কাৰণে টিংকুটাই বোলে জালখন লৈ গ'ল মাৰিবলৈ তাৰপৰা এইকেইটা মাছ পালে লৈ আহিলে এই মাছৰ যে সোৱাদেই সুকীয়া হয় ইমান ভাল লাগে ন খাই মিঠা লাগে মাছখিনি এইটো কি মাছ জীয়াই আছে কিন্তু বনাইতো খাবই লাগিব মই পটললৈ ফ্ৰাই কৰি আছোঁ লগতে এয়া আটা মাৰিছোঁ মই আৰু দেউতাই খাম ৰাতি ৰুটি বাকীবোৰে খাব ভাত সেইকাৰণে ভাতৰ কাৰণে মায়ে সিফালে বনাইছে মাছ ফ্ৰাই দাইল মোৰ ভাগত দেউতাই আহিছিলে সেইকাৰণে এইটোতে মই বনাইছোঁ খিনি আছিলে মোৰ ব্লগটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ চেনেলবোৰ ছাবস্ক্ৰাইব নকৰে সেইকাৰণে আজিকালি মোৰ ভিডিঅ' বনাবলৈ একদম মন নোযোৱা হৈছে তথাপিও মনে নামানে কাৰণে মই ভিডিঅ' বনাবলৈ লৈছোঁ তো অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই নতুন ভিডিঅ' বনাই থাকিবলৈ সাহস পাম আকৌ লগ পাম আন এটা ব্লগ আজিলৈ বাই গুড নাইট